নমস্কাৰ দৰ্শকসকল, এটা লাইক কৰি উৎসাহ দিব। কেইটামান গুৰুত্বপূৰ্ণ বাতৰি চাওক। 1 নম্বৰটো খবৰ, ছৌদি আৰবত প্ৰাণ হেৰুৱালে অসমৰ এজন যুৱকে। 2 নম্বৰটো খবৰ, 2025 17 ফেব্ৰুৱাৰী তাৰিখে পুনৰ নাকচ হ'ল চুমি বৰাৰ জামিন আবেদন। আদালতত মুখ ঠেকেচা খালে বিশাল আৰু তাৰ্কিক বৰা। 3 নম্বৰটো খবৰ, 1985 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী BTRত ৰাতি থাকি পোৱা নাই। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ বাবে আজি আমি ইয়াত বহিব পাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। 4 নম্বৰটো খবৰ, ভাৰতত উপস্থিত মুছলমান কাটাৰ দেশৰ আমিৰ শ্বেইখ আমিন বিন হামাদ আল থানি। দিল্লী বিমানবন্দৰত ৰজাগৰাকীক আদৰণি জনায় নৰেন্দ্ৰ মোদীয়ে। 5 নম্বৰটো খবৰ, টাইপাৰ বিৰুদ্ধে সৰব শ্ৰীমন্ত শংকৰদেৱ সংঘ। সোণাৰী থানাত টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল যোৱাকালি 17 ফেব্ৰুৱাৰী তাৰিখে। সোণাৰীত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল টাইপাই। 6 নম্বৰটো খবৰ, APSC পৰীক্ষাৰ 235টা পদত 194 জন নিৰ্বাচিত হৈছে SPM IAS একাডেমীৰ পৰা। 7 নম্বৰটো খবৰ, ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিট ঘটনা। ৰাজ্যিক সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এই মাৰপিট হয়। এজনে আনজনক মাথা ফালে। 8 নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈছে অসম আৰক্ষী। গৌৰৱ গগৈৰ পত্নী ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT গঠন কৰিলে অসম আৰক্ষী আৰু CID-য়ে 05/25 নম্বৰত গোচৰ ৰুজুৰ। 9 নম্বৰটো খবৰ, ৰাজপথ পাইছেহি শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত সংঘাত। শংকৰদেৱ সংঘৰ সংবিধান দাহ, টাই আহোম যুৱ পৰিষদৰ। টাইপাৰ বিৰুদ্ধে প্ৰতিখন জিলাই জিলাই গোচৰ তৰিব শংকৰদেৱ সংঘই। 10 নম্বৰটো খবৰ, 2025 18 জানুৱাৰী আজি অইল ইণ্ডিয়া 64 সংখ্যক প্ৰতিষ্ঠা দিৱস। 11 নম্বৰটো খবৰ, অসমত এতিয়া IPLৰ বতাহ। 2খনকৈ মেচ হ'ব গুৱাহাটীত। গুৱাহাটীত উপস্থিত হৈছেহি ৰাজস্থান ৰয়েলছ টীম। ৰিয়ান পৰাগ। 12 নম্বৰটো খবৰ, শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি APSCত 209 নম্বৰ স্থানত জিলিকা জাহ্নৱীয়ে কনিষ্ঠ অভিযন্তা ৰূপে নিযুক্তি লাভ কৰিলে। 13 নম্বৰটো খবৰ, অসমৰ চৰকাৰী ঘৰ নোপোৱা বহুত পৰিয়াললৈ ভাল খবৰ। মাত্ৰ 24 নথিপত্ৰ থাকিলেই পাব চৰকাৰী পকা ঘৰ। সাজু কৰি থওক নথিপত্ৰ, বেংক একাউণ্টৰ পাছবুক, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পান কাৰ্ড, নিজৰ মোবাইলৰ ফোন নম্বৰ আৰু ইনকম চাৰ্টিফিকেট। এইখিনি নথিপত্ৰ থাকিলেই চৰকাৰী ঘৰ পাব। নতুন 3,88,000 চৰকাৰী ঘৰ অসমত দিয়া হ'ব। 14 নম্বৰটো খবৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল এক ৰাতি BTRত থাকি পোৱা নাই। যোৱা 40 বছৰত মুখ্যমন্ত্ৰী হিচাপে মোৰেই সৌভাগ্য যে BTRত 8 দিন আছো, হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে। 15 নম্বৰটো খবৰ, অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। 2 লাখ টকাকৈ ৰাজসাহায্য দিব। আৰম্ভ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। 16 নম্বৰটো খবৰ, অসমত 34,600 প্ৰাথমিক বিদ্যালয় আছে কিন্তু প্ৰধান শিক্ষক নাই। মানে প্ৰাথমিক বিদ্যালয়ত চৰকাৰীভাৱে প্ৰধান শিক্ষকৰ পদ নাই। কংগ্ৰেছৰ দিনতো BJPৰ দিনতো একেই দশা। 17 নম্বৰটো খবৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঘৰত উপস্থিত
অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আজিলৈ বাতৰি ইমানেই আছিল।